সাবস্ক্রাইব কৰিব আমাৰ কনেক্টিভ চেনেলটো আৰু লগতে থকা বেল আইকন বুটনটো ক্লিক কৰিব আৰু নতুন নতুন ভিডিঅ' বুঝলেন বড়া বহুত চিন্তা হয়েছে কোপাই ইমান প্রেসার আছে তো লড়া চলে না এতিয়া বহুত চিন্তা হয়েছে এখন সব কাগজ আছে পয়সা তুমি চাকৰি আমাৰ কি হয় ঠিক নাই বুজিছা মোৰ ছাৰ বিচাৰিছিলো তাৰমানে গাঁৱত আমাৰ বিচাৰিছিলো আৰু তাৰপিছত ছাৰ মানে আজিকালি প্ৰাইভেট স্কুলবোৰ বেছি হ'ল ন তাতে মানে মানুহবিলাকে কথাটো বুজি পোৱা নাই প্ৰাইভেট স্কুলৰ কি ল'ৰা ছোৱালী কিমান দিয়ে তেও আৰু এই আহি পোৱা নাই যে ইমান সময় কি হ'ল এনে আগত ছাৰ কিবা অসুবিধা আছে Good morning, sir. মৰ্নিং হা বুজিছে তাকে তুমি স্কুলতে খবৰ ল'বলৈ স্কুল গৈছিলা নাই আপুনি নিজে কৰে লগৰ তেতিয়া বেছি ভাল হ'ব কৰিব লাগিব আৰু তোমাকো মই কৈ আছো মানে প্ৰাইভেটতে বেছি দিয়া হৈ আছে আজিকালি মানে ইয়াত গভৰ্ণমেণ্টে পাত্তাই নিদিয়ে মানে ডাঙৰ সমস্যা গম পাইছে নাই কালি আমাৰ স্কুলৰ পৰা নটিচ আহিছে ন ওপৰৰ পৰা এতিয়া যদি স্কুলত তোমাৰ ফটোৰে নহয় এতিয়া চলাই আমাৰ হৈছে স্কুলত খাট খায় এতিয়া তাকে কি কৰা যায় ভাবি পোৱা নাই বুজিছানে তোমাৰ ক্লাছ আছে নহয় এতিয়া মই ক্লাছলৈ যাওঁ ঠিক আছে তাকে এতিয়া স্কুলত বিচাৰি পোৱা নাই নহয় তেতিয়াও তুমি চেষ্টা কৰিম মই ছাৰ চেষ্টা কৰিয়ে আছিলোঁ ছাৰ বাহিৰৰ পৰা আহিব পাৰিমনে কি বাহিৰলৈ যাওঁ হা কালি যে কৰিব স্কুল কৰিছিলি ক্লাছত হা কৰিলোঁ কৰিলি যা ঐ বেছ মানে বুজিছানে যদি আমি তেনেকৈ কওঁ কালি যদি ক্লাছ নাই আৰু বিপদ হ'ব ছাৰ হেৰি যা বাহিৰত পাব দেই কালি স্কুল আহিবি কিন্তু ঠিক আছে যা সেয়া সমস্যা বুজিছা বোলা ক্লাছলৈ যাওঁ ঠিক আছে ঐ মাষ্টৰ ক'ৰপৰা এই স্কুলৰ পৰা আহিছোঁ বুজিছে স্কুলৰ যিহে অৱস্থা এই ল'ৰা ছোৱালী হৈছে প্ৰায় 5টা মাষ্টৰ হৈছে 7টা এতিয়া চৰকাৰে নেমানে নহয় এই তাকে গাঁৱে ল'ৰা ছোৱালী বিচাৰি ফুৰিছোঁ ছোৱালী ক'লৈ গ'ল এই আপুনিতো জানেই আজিকালি কেনেকৈ গোটেই প্ৰাইভেট স্কুলবিলাক য'তে ত'তে হৈছে এই গাঁৱৰ চব মানুহে নি ল'ৰা ছোৱালী তাতে দিছে আমি গোটাওঁ এদিন আহিব তাৰপৰা আকৌ নি প্ৰাইভেট স্কুলত দিম এতিয়া চলাই বৰ মুস্কিল হৈ গৈছে বুজিছে শুনিছোঁ চৰকাৰী স্কুলৰ শিক্ষাবিলাক বেয়া হৈছে কি কথা কয় আমাৰ গাঁৱৰ ডাক্তৰ ইঞ্জিনিয়াৰ এই হেৰিয়ৰ পুতেক চিত্ৰৰ পুতেক তাৰ পুতেক ডাক্তৰ আমাৰ স্কুলত পঢ়িয়ে হৈছে আৰু আমিনো মাষ্টাৰ সেইখন স্কুলত পঢ়ি আছোঁ এতিয়া চৰকাৰী স্কুলত শিক্ষা বেয়া কেনেকৈ আগৰ শিক্ষা আকাশ পাতাল পাৰ্থক্য বুজিছে কথাটো নোহোৱা নহয় কিন্তু কথা এটা আছে নহয় চিকনি আগতহে বিদ্যা আজিকালি আপুনি কোনোবা এটা ষ্টুডেণ্টক এচাত দিব এই আপোনাৰ গোটেই অভিভাৱক গৈ আহি পূৰা স্কুল ঘেৰাও কৰিব কাৰণে কমপ্লেইন বাৰু এতিয়া কামত লাগি আছে ঠিক আছে হয় ভাল পাওঁ লগ পাম বাৰু পাছত আৰু এটা কথা এই আপোনাৰ নগেনৰ পুতেকতো এতিয়া ক্লাছ 4 পাবগৈ হয় হয় স্কুলত দিছে নেকি বাৰু কিবা হয় আপুনি খবৰটো কওকচোন যাই পেলাই ঠিক আছে ঠিক আছে ঠিক আছে লগ পাম বাৰু পাছত ঠিক আছে ক'ব আহিলে গাঁৱৰ পৰা আহিলোঁ দিয়া এই ডাঙৰ সমস্যা এটাত পৰিছে বুজিছেনে এই স্কুলখনৰ ল'ৰা ছোৱালী নাই নহয় একেবাৰে আপোনাৰ এতিয়া চাকৰিত অনা যোৱা হৈ গৈছে এই গাঁওখনত নতুন স্কুলত দিবলৈ কোনোবা ল'ৰা ছোৱালী আছে নেকি তোমাৰ কিবা মই ঠিকা লৈছোঁ তোমাৰ লৈছিলে প্ৰাইভেটে দিছানে প্ৰাইভেটে দিয়া তোমাক এই কয়তো যাওঁ এতিয়া কৃষ্ণ নিজৰকেইটা হ'লে প্ৰাইভেটত দিবা আমাৰকেইটা হ'লে চৰকাৰী দিব লাগে যোৱা সোনকালে দিয়া কথা হ'ল নহয় সেইদিনাখন মাষ্টৰ বাবু দেখিলোঁ গাঁৱে গাঁৱে দেখোন ল'ৰা ছোৱালী বিচাৰি ফুৰিছে আজিকালি কি এনেকুৱাই হৈছে নেকি হ'বই আগৰ দৰে শিক্ষা নাইকিয়া হ'ল নহয় আগৰ যিটো শিক্ষা আছিলে আজিকালিতো নাই আজিকালি স্কুলত সোমাই গ'লে কিবা লাইন হয় দে কি কবি আৰু স্কুলবিলাক দেখিলেই বেয়া লগা হৈছে আমাৰ কাকা আধাতে বনাই থৈ আহিছোঁ স্কুলবিলাক আজিকালি কেনেকুৱা অৱস্থা হৈ গ'ল নিজৰে বেয়া লগা হ'ল বুজিছনে
স্কুললৈ সোমাই গ'লে কিবা কিজানি লাইন হোটেল যেন লাগে এতিয়া সোনকাল কৰ যাব লাগে আৰু আগৰ দৰে সন্মান নাইকিয়া হ'ল নহয় আগতে আমি গ'লে চাইকেলৰ পৰা নামি একে ছাৰ আহিলে কৰিলে কৈ যাওঁ আজিকালি আকৌ গাত গা লাগি গ'লেও ষ্টুডেণ্টে নাই আগৰ যুগটো নাইকিয়া হৈ গ'ল কম আছিল নে চাহ দেখিলে আঁতৰতে হওঁ আজিকালিনো মাষ্টৰবিলাকক ক'ত সময় গ'ল মাষ্টৰবিলাকে নিজে দুৰ্নীতি জড়িত হৈ থাকে নিজে বেয়া কাম কৰি ঘূৰি ফুৰে ল'ৰা ছোৱালীনো ক'ত সন্মান কৰিব সেইটো একদম সঁচা কথা মাষ্টৰ নিজৰ এটা হেৰি থাকিব লাগে চাকৰি লৈ পইচা পাই থাকিব আমি এনেই মাথা মাৰি থাকিম মাহটোৰ ভিতৰত এনেই দৰমহাটো লৈ থাকিব ইবা ঘৰ আছে নে নগেন মাষ্টৰ দেখোন নমস্কাৰ দেই আগতে দেখোন গা লাগি গ'লো নেমাতা দেখোন এতিয়া বা কি সকামত আহিলে তেনেকুৱা কথা নহয় মাজতে চকী দুখন লৈ আছোন তোমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে ন এতিয়া খেতি বাতি কেনেকুৱা চলি আছে চলিছে মোটামুটি মাষ্টৰ মানে শুনাচোন হেৰি তোমাৰ আছিলে ডাঙৰ নাই কি নাম নমস্কাৰ মানে শ্ৰীপুৰ আৰু তোমাৰ হেৰি ঠিকে আছে দিয়া চাহ গৈ যাওঁ পিছে কথা এটা নহয় মাষ্টৰ কিবা হ'ল কেলে পৰা আহিলে কওকচোন মই বিশেষ কথা এটা আছে তোমাৰ ওচৰলৈ কওকচোন বাৰু তইতো ছোৱালীজনী প্ৰাইভেট স্কুলত পঢ়াইছা আমাৰ গাঁৱৰ স্কুলখনতো দিব পাৰা তোমাৰ ইমান ভালকৈ চলি আছে আৰু গাঁৱৰ অনুষ্ঠানটো বাচি থাকিব দিয়াচোন গাঁৱৰ স্কুলত দেখোন ল'ৰা ছোৱালীয়ে নাই দেখোন তাকেতো এতিয়া তোমালোকৰ নিচিনা মানুহে যদি প্ৰাইভেট স্কুলত দিয়া গাঁৱৰ ল'ৰা ছোৱালীনো ক'ৰ পৰা হ'ব এতিয়া মাহেকৰ মই দেখোন 2-3 দিন বন্ধ হৈ থাকে কিবা ধৰ্ণা চৰ্ণা হৈ বন্ধই হৈ থকা শুনো কি সাহসত দিন প্ৰাইভেটবিলাকত ডেইলি খোলা থাকে দেওবাৰটো বাদে কথাটোতো নোহোৱা নহয় হয় কিন্তু এতিয়া কি কৰিব কোৱাচোন চৰকাৰে চবতে চাকৰিবিলাক দি লৈছে এতিয়া সময়মতে যদি দৰমহাকেইটা নিদিয়ে আমিতো ধৰ্ণা দিবই লাগিব আৰু আমি চবেই পেটৰ কাৰণে এই শিক্ষকতা কৰি আছোঁ আৰু আগৰ দিন নাই আৰু এতিয়া ল'ৰা ছোৱালীও নাই দেখোন স্কুলখনত কিনো দিম আৰু তোমালোকৰ বোলে 7জন নে কিমান মাষ্টৰ ল'ৰা ছোৱালী 5টা নে কিমানহে তাকেতো বেয়া পাব নেকি নাপাওঁ কোৱাচোন বাৰু হেৰি নহয় আপোনাৰ ল'ৰা ছোৱালীকেইটা ইংলিছ মিডিয়ামত পঢ়া নাই জানো এই বুজিছা এইবাৰ এই নগাঁৱতে দিলোঁ ইংলিছ ভাল ৰিজাল্ট কৰিছে বুজিছা এইবাৰ সি ক্লাছ 8 পাবগৈ বুজিছা ভাল লাগিছে মনটো এটা কাম কৰকচোন আপুনি ল'ৰা ছোৱালীকেইটা নাপায় এলেকে লৈ আহক এনেও ল'ৰা ছোৱালী কমিয়ে আছে সৰুৰ পৰাই সিহঁত পঢ়িলে নহয় ইংলিছ মিডিয়ামত এতিয়া তোমাৰ ইয়াত মানে এডজাষ্ট কৰিবলৈ সিহঁতৰ বহুত টান হ'ব সেইটো কাৰণে অনা নাই আৰু মই মানে বেলেগৰ ল'ৰা ছোৱালীকেইটা লাগে আপোনাৰকেইটা মানে নিদিয়ে তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালীকেইটা স্কুলত আপোনাৰ স্কুলত কিয় দিম হে কিয় খং খাইছে নাপায় নহয় ভাগ ধৰি আপোনাৰ স্কুলত আপোনাৰ ল'ৰা ছোৱালীকেইটা আনি লওক আপোনাৰ ল'ৰা ছোৱালীকেইটা ভাল হওক মোৰকেইটা মানে বেয়া হওক শুনক তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীকেইটা আগ ধৰি আপোনাৰ স্কুললৈ লৈ আহক তাৰপিছতে মই মোৰ ল'ৰা ছোৱালীকেইটা ইয়ালৈ লৈ আহিম এতিয়া আপুনি যাওক ঠিক আছে দিয়া আহিছোঁ সেইটো কথাৰ কাৰণে আমনি দি থাকিব আৰু